সম্ভৱতঃ আপুনি এতিয়া বৈদ্যুতিক বাতিৰ তলত বহি এই কিতাপখন পঢ়ি আছে। এই বৈদ্যুতিক বাতিৰ স্ৰষ্টা হ'ল টমাছ আলভা এডিছন। এই এডিছনক ভালদৰে পঢ়া-শুনা নকৰাৰ বাবে স্কুলৰ পৰা উলিয়াই দিছিল। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ মনোযোগ বা যোগ্যতা তেওঁৰ নাই। আনৰ এই মতামত তেওঁৰ ওপৰত জোৰ কৰি জাপি দিয়া হৈছিল। এই চিন্তাধাৰাটোৱে যদি বিশ্বাস হৈ তেওঁৰ মনৰ পৰ্দাত স্থায়ীভাৱে অংকিত হৈ গ'লহেঁতেন, তেনেহ'লে কি হ'লহেঁতেন? আজি তেওঁ ক'ত থাকিলহেঁতেন? পৃথিৱীৰ আৰু স্বয়ং তেওঁৰ নিজৰ সৌভাগ্য যে তেওঁ তেওঁৰ নিজৰ জীৱন নিজৰ মতানুযায়ী চলাই লৈ গৈছিল। খুব কম বয়সতে এডিছনে বিজ্ঞানৰ মাজেদি এনে কিছুমান বস্তু আৱিষ্কাৰ কৰিছিল, যিবোৰ তেওঁ আমাৰ প্ৰচলিত শিক্ষা আৰু শিক্ষানুষ্ঠানবোৰৰ পৰা লাভ কৰা নাছিল।